কাঞ্চনা লাগিছে তোমাৰ হেল্ল' এভৰিৱান মই নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এয়া চাওক পুৰা সাজি কাচি ওলাইছোঁ বিয়া খাবলৈ তিনিচুকীয়ালৈ যাম এতিয়া বিয়া খাবলৈ তাৰপিছতে আৰু যাব ডিব্ৰুগড়ৰ পৰা ভণ্টিহঁত মানে আহি পালেহি ব্লগটো ষ্টাৰ্ট কৰি আজি দেৰিয়ে হৈ গ'ল মই পূৰা ওলাই মেলি ল'লোঁ এতিয়া বাজিলে ঘৰৰ বিয়া এটাই বাজিলে এইফালে আহি পালেহি আমাৰ ডৌনাহঁত দিউ ডৌনা তাৰপিছতে নাৰিকলত লাগি আছে নাৰিকল সৰি পৰি আছে সি বুটলি ফুৰিছেগৈ তাৰপিছতে এইফালে এতিয়া মই বনি আছোঁ মেকআপ আৰ্টিষ্ট একদম মেকআপ কৰি আছোঁ হ'ব দেখাওঁ ভণ্টিক পূৰা মেকআপ চেকআপ কৰি আছোঁ মই ওলাই মেলি ৰেডি তাৰপিছত ভণ্টি আহি পালেহি মোকো অলপ মেকআপ কৰি দিবলৈ কৈছে সেইকাৰণে এতিয়া ভণ্টিক মেকআপ কৰি আছোঁ হ'ব দেখাইছোঁ কি কৰি আছে তাই দেখাইছোঁ দেই এইফালে আমাৰ এগৰাকী ওলাইছে আধা দি মেকআপ কৰি পেলাই বহি আছে এতিয়া মই তাই পিন্ধিব এইযোৰ কাপোৰ তাইক এতিয়া মেকআপ কৰিম আধা আধি কৰি দিওঁ মেকআপ কৰি বহি আছোঁ আধা মেকআপ কৰি বহি আছে এতিয়া ধুনীয়াকৈ মেকআপটো কৰি দিওঁ তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ কেনেকুৱা হ'ব দে পিছত সেই কৰিম আৰু এইফালে এতিয়া মেকআপ কৰিব লৈছোঁ মই মানে এতিয়া আজিৰ কাৰণে মই মেকআপ আৰ্টিষ্ট কৰি গ'লোঁ আজি মেকআপ আৰ্টিষ্ট হয় মানে মোৰ কেৰেক্টাৰটো চেঞ্জ হৈ গৈ থাকে মানে মাজে মাজে মানে হাউচ ৱাইফ মাজে মাজে একদম চেফ বনি যাওঁ চেফটো হয়ে বাৰু মই তাৰপিছতে মাজে মাজে মডেল বনি যাওঁ কণ্টেণ্ট ক্ৰিয়েটৰ ইউটিউবাৰ কি হয় আৰু যে ইভিনিং টাইমত টিচাৰ হৈ যায় ইভিনিং টাইম টিচাৰ হৈ যাওঁ আৰু বৰ্তমান এতিয়া মই মেকআপ আৰ্টিষ্ট মোৰ কেৰেক্টাৰ চেঞ্জ হৈ গৈ থাকে আৰু মই এতিয়া বনাই লওঁ আইব্ৰ' চাইব্ৰ' ধুনীয়াকৈ মেকআপটো কৰি লওঁ তাৰপিছতে আপোনালোকক দেখাম দেই এতিয়া তাৰপিছতে আকৌ লগ পাই আছোঁ আৰু এইফালে আমাৰ মেকআপ চেকআপ কৰি হৈ গ'ল এয়া চাওঁ মই বেক কেমেৰা দেখাই দিছোঁ ধুনীয়াকৈ এইফালে চাওক মই মেকআপ কৰি দিলোঁ চকুটো মুদি দিয়ে আকৌ লাইটকৈ কৰিছোঁ তাই বৰ বেছিকৈ নকৰে একদম লাইটকৈ মেকআপ এটা কৰি দিছোঁ চকুটো একদম গ্লিটাৰ দি পেলাই অকণমান কৰি দিছোঁ কাৰণ কাপোৰযোৰ এনেকুৱা সেইটো কাৰণে মেকআপটো অকণমান লাইটকৈ কৰি দিছোঁ তাই বৰ বেছি নকৰে বেয়া পায় অলপমান বেছি কৰিছিলোঁ কিন্তু তাই মোহাৰ বুলি কৈ পেলাই একদম মোহাই পেলালে আৰু আমিতো এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ এতিয়া যাম এতিয়া ৰাস্তাত গৈ ৰীল বনাই পিনাই গৈ থাকিম এইটো পূৰা ৰীল বনাব ঠিক আছে একদম গাড়ীত লগ পাই আছোঁ আপোনালোকক সঁচাকৈ বেয়া লাগিছে নেকি মোক লাগিছে কাঞ্চনা লাগিছে তোমাক কাঞ্চনা লাগিছে বোলে সেই কাঞ্চনা ভূতজনী দাদা আনি কৰি ডাঙৰ বোলে ৰঙা ফটো এটা লৈ ল'লে মোক যে একদম বোলে কাঞ্চনা নিচা লাগিব বোলে সঁচাকৈ কাঞ্চনা নিচা লাগিছে নেকি ইমান ভাল লাগিছে মই ৰঙা পিন্ধিলো ন সেইটো কাৰণে এনেকুৱা লাগিছে দেখিবলৈ হ'ব যা কাঞ্চনা লাগিলে ভালহে মোক বিয়া ঘৰত ভয় খাব মোক বল তলা ক'ত গৈছা তিনিচুকীয়া বিয়ালে সাজি কাচি বিয়া খাবলৈ গৈছোঁ এইবিলাক খুব ফটো ভিডিঅ' ৰিলচ খুব হৈছে বোলে বনাই আছে এইফালে আমাৰ পিছফালে আজি নতুন গাড়ীত উঠিছোঁ দেই আমি মানে উঠিছোঁ খালি মানে লং জাৰ্ণিত যোৱা নাই লং জাৰ্ণি মানে কি আৰু ডিব্ৰুগড়টো দুলীয়াজানটো তিনিচুকীয়া লং জাৰ্ণিত গৈছোঁ আজি পিছফালে বেটি দুজনী তাৰপিছতে আগফালে আমাৰ দিও আছে ন দিও ৰ'ব দেই দিওক দেখাইছে এইফালে চাই দিয়া আকৌ দিও আজি দিওৱে মোৰ ভিডিঅ'ত ওলোৱাই নাই ন দিও দিও চোৱা আকৌ এইফালে চাই দিয়া আকৌ এবাৰ কৈ দিয়া কিবা এটা
ওচৰত কিবা এটা কৈ দিয়া হাই হেল্ল' কৈ দিয়া ক'ত গৈছা আজি ক'ত গৈছা তিনচুকীয়া কেলৈ গৈছা আজি যে তুমি দেউতাক এৰি থৈ আহিলা অঁ ককা কওঁতেতো দেউতা বুলিয়ে কোৱা ন এৰি থৈ আহিলে যে আজি হা কেলৈ এৰি থৈ আহিলে দেউতাক আৰু আজি দেউতা মাও অহা কথা আছিলে কিন্তু হ'লে কি হ'ব আমাৰ দেউতাটো অকণমান কটকটীয়া নহয় জানো আমাৰ দেউতা অকণমান কটকটীয়া যে যদিও বেমাৰ পৰি থাকে অকণমান কটকটাই থাকেতো সেইটো কাৰণে মানে কটকটাই থাকোঁতে মানে কি হ'ল জখলাপাত উঠিছিলেগৈ জখলাপাত পৰি পেলাই ভৰিত মানে ফ্ৰেকচাৰ হ'ল বৰ বেছি হ'বলৈ নাপালে ভগৱানৰ কৃপাত অকণমানকৈ ফ্ৰেকচাৰ হৈছে কিন্তু মানে প্লাষ্টাৰ দিয়া নাই দেউতাক প্লাষ্টাৰ নিদিয়াকৈ মানে হ'ব বুলি কৈছে বেণ্ডেজ এটা বান্ধি মেলি দিছে সেইকাৰণে দেউতাৰ লগতে মাও আহিব নোৱাৰিলে বেয়া লাগিছে মায়ে বহুত আশা কৰিছিলে বিয়ালৈ যাম বুলি তাৰপিছতে সেয়া আৰু নহ'লে আহিব পাৰিলে হ'লে আৰু দেউতাও মানে কম জানো ইমান মানা কৰিলেও নুশুনে আৰু এইফালে আমি টিলিঙা মন্দিৰ পালোহি আহি পেলাই টিলিঙা মন্দিৰ খাই ল'ব লাগিছিলে আকৌ খাই ল'বা তুমি কি লাগে দোনা এইফালে ফুচকা লাৰু দেখিলে যে দেখি বোলে দোনাই কৈছে কি বোলে ফুচকা খাওঁ নেকি বোলে ৰ'বলৈ নাপায় লাগে কি যে ছোৱালী নহয় আৰু আমি বিয়া ঘৰ পাই আহি পেলাই ভোক বিয়াহে পূৰা ভোক লাগিছে নোখোৱাকৈ আহিলোঁ এতিয়া বিয়া হতে খাম বুলি পূৰা ভোক লাগিছে মানে গোটেইখন একেবাৰে এতিয়া মাত চাত নাইকিয়া হৈ থাকিলে আমাৰ ভোকতে মানে আহোঁতে উৎপাত কৰি আহিছিলোঁ আৰু তাৰপিছতে আহি পায়ো আকৌ আমি বিচাৰি মানে খুৰা এটা ঘৰত বিয়া পতা নাইতো মানে হল এটাত লৈছে পালোহি আহি পেলাই কি হ'ল এইটো কি হয় হয় এইটো দিদি হ'ল লেক এটা আছে লেকটো লেক চেক বাদ দে কোনটো লেক এইটো লেকটো অঁ এইটো লেক পালোহি আহি পেলাই যাওঁ ভিতৰলৈ শুনা ৰিয়ম যে অঁ হৈ গ'ল ভাল ব্লগ বনাই আছোঁ এইটো আমাৰ পেহী ল'ৰা ভাইটি এইটো মোৰ তহঁতি সোনকালে আহা ন বিয়াত খতম আৰু এতিয়া আৰু ন যাবগৈ লাগে চব ঘৰা ঘৰি ভিডিঅ'য়ে বনাইছোঁ আমাৰ কইনা দৰা এয়া এইটো দৰা হাত চাত ধুই লোৱা যোৱা ধুলা হাত ধুলা আনি লৈছোঁ খানা পূৰা চিকেন মটন চব আনি লৈছোঁ ফিছটো অনা নাই থালিখন মোৰ থালিখনে তাই লৈ থাকোঁতে খাইছে মানে লৈ আছে খাই আছে ইমানেই ভোক লাগিছে মানে এনেই দেখাইছে তাৰমানে ন এনেই ষ্টাইলত দেখাইছে মানে চামুচ দি পেলাই মানে আমি হাতেৰে খাম কিন্তু এনেই দেখাইছোঁ আমি চামুচ দি পেলাই তাই যে তাত লৈ আছে লৈ থাকোঁতে তাই এনেকৈ খাইছে ইমানেই ভোক লাগিছে মানে তাই অঁ এইকেইটা ক'ব গ'ল দনা দিব ক'ব গ'ল পানী অঁ দিওঁ মোলৈ পানী লৈ আহিবা পানী দিবা দেই ল'ম ভাত এখন ল'ব লাগিব অঁ নহয় এইফালে আহিবাচোন এইফালে আমাৰ দৰাকণীৰ লগত আমি একেলগতে খাইছোঁ এতিয়া
ধুনুবা তাৰপিছত এইজনী আমাৰ ভাগিন দেই সুস্থি তাৰপিছত এইজনী মুন্না এইফালে আমাৰ জুমি ছোৱালী এই দুজনী আমাৰ ভণ্টি হয় এই দুজনী ভণ্টি এইজনী ভাগিন হয় ন আজি বহুত বছৰ মই লগ পাইছোঁ আজি এয়া চবকে দেখুৱাই দিছোঁ দেই দৰা মাকক দেখাব লাগিব মামনি খুৰীটো দেখাই নাই মাতিমগৈ আৰু ইউটিউব কৰিছোঁ নেকি ইউটিউব কৰোঁ যেতিয়া আৰু মানে চবকে উঠাবই লাগিব ন এয়া আমাৰ খুৰীহঁত মানে দৰাৰ মাক হয় ন দৰাৰ মাক হয় দেই দৰা মাক পুৰা জীয়ৰী হৈ আছে ভাল লাগিছে আহিছে মই সঁচাকৈ সেই লগৰ ঘৰবিলাক চবকে লগ পাম বুলিয়ে ধৰিছোঁ ন এনেকুৱাবিলাকতে লগ পোৱা যায় ঘৰবিলাকক আহিবও লাগে সেইটোৱে ন চবকে ভিডিঅ'ত উলিয়াবলৈ আহিছোঁ ভাল ন এইফালে মুকুট দা এইফালে আমাৰ খুৰী এইফালে এইফালে আমাৰ এজনী খুৰী অনিমা খুৰী নহয় ভিডিঅ'বিলাক কৰি বুলি থৈছোঁ তেতিয়া চব মানুহবিলাক থাকি যায় ন সেইকাৰণে চবকে উলিয়াইছোঁ এইফালে পেহী এইফালে আমাৰ আইতা এয়া দেই এয়া আমাৰ আইতা হয় দেই আইতা ভাবি কৰিছোঁ ভিডিঅ' উলিয়াইছোঁ আৰু এইফালে আমি গোটেইকেইজনী বাই ভনী গোটেই হৈ মিলি পেলাই পূৰা ৰিলচ বনোৱাত লাগিছোঁ আৰু কেইবাটাও কাটি লাষ্টত গৈ পেলাই এটা ৰিলচ বনিলেগৈ এয়া গোটেইখন আমি গোটেই বাই ভনী কাজিনছ হয় আমি এইবিলাক আৰু মাজতে দুজনীমান আমাৰ বোৱাৰীও আছে আৰু এয়া হৈছে ডিব্ৰুগড় হয় এগৰাকী এজনী মোৰ বোৱাৰী হয় তাৰপিছতে খুৰী খুৰা তাৰপিছতে আমাৰ এয়া মাইনু খুৰী ইয়াকতো দেখিছেই খুৰী এয়া চব গোটেইখিনি আমাৰ ঘৰৰ মানুহে এইবিলাক গোটেইখিনি আৰু সঁচাকৈ এনেকুৱাবিলাক দিনত আহিলেহে মানে চবকে লগ পোৱা যায় ন আৰু এইফালে দেখিছোঁ খুৰীয়ে আহি একদম মনে পূৰা জৰ্দা মাৰি আছে তাকে খুৰীক কৈছোঁ মনে পূৰা জৰ্দা খাই আছে ন বুলি খুৰীক মানে জোকাইছোঁ আৰু তাকে সেয়া আৰু পিছফালে এইফালে দেখিছোঁ আমাৰ গোটেই ঘৰখিনিয়ে এইখিনিয়ে গোটেইখিনি কফি খোৱাত লাগিছে মানে ৰিলচ বনালে ন ৰিলচ বনাই মানে চবৰে ভাগৰিলে ভৰিবিলাক বিষালে সেইটো কাৰণে গোটেইখনে এতিয়া কফি খাই মানে ৰেষ্ট লৈছে মানে তাকে মই কৈছোঁ এতিয়া হাঁহিছে গোটেইখনে ৰেষ্ট লৈছা ন বুলি কৈছোঁ আৰু মানে ভইচ অভাৰ কৰিছোঁ কাৰণ মানে গোটেই পূৰা গান বাজি আছেতো আকৌ কপিৰাইট লাগি যাব এয়া হৈছে খুৰাই মানে যেতিয়াহ'লে আঁতৰি দিছে মানে মই য'ত ভিডিঅ' বনাবলৈ যাওঁ তাতে আঁতৰি দিয়েগৈ মানে এয়া এতিয়া এই দৰা কইনাৰ লগত খুৰীয়ে দুকপিমান ফটো মাৰিছে লগতে ময়ো অকণমান ভিডিঅ' বনাই দিছোঁ সেয়া চাওকচোন আমাৰ কইনাজনী ইমান মৰমলগীয়া সৰু হয় ছোৱালীজনী কিন্তু বৰ মৰমলগীয়া ছোৱালী তাকে দুকপিমান ইয়াত ফটোও তুলি দিলোঁ আৰু লগতে অকণমান ময়ো ভিডিঅ'টো ওলাই লওঁ বুলি ভাবিলোঁ কাৰণ মই নিজৰ ভিডিঅ'ত মই নিজেই ওলাবলৈ নাপাওঁ সেইটো কাৰণে অকণমান ভিডিঅ'টোত ময়ো ওলাই ল'লোঁ আৰু এয়া হৈছে মোৰ জেঠাই ছোৱালী এয়া মানুহ বা এইফালে হৈছে ছাইডত মমি বা আৰু এইফালেতো মানি বা আৰু এইফালে কাষতে বহি আছে পেহী সোণাৰীৰ পেহী হয় আৰু এয়া বাহঁত মানে এতিয়াহে আহি পাইছে এয়া বাহঁতো আহি পাইছেহি আৰু আমাৰো যাবলৈ হৈছে আৰু বহুত দেৰিও হৈ যাব সেইকাৰণে আমি ভাবিলোঁ ওলাই যোৱাই ভাল কাৰণ আমি যিহেতু আকৌ গুচি যাবগৈ লাগিব দুলীয়াজানৰ পৰা আকৌ ভণ্টি আমাক থৈ পেলাই আকৌ ডিব্ৰুগড় যাবগৈ ন তাই অকলশৰীয়া হ'ব সেইকাৰণে আমিও লাহেকৈ আৰু এই ফটো চটো মাৰি আৰু লাহেকৈ ওলাই দিলোঁ আৰু সেয়া আৰু ওলাই আহিলোঁ আৰু বাহিৰলৈ এয়া অকণ ভৱনত মানে বিবাহ ভৱনত কৰিছিলে ন তাকে বাহিৰটো অকণমান দেখুৱাই দিছোঁ এয়া চাওকচোন আৰু মই এফালে একদম মাত চাত লগাই একেবাৰে ওলাই আহিলোঁ আৰু ইহঁতি দুটামান আগত আৰু মানে ভণ্টি আহিবলৈ বাকী আছে সেইকাৰণে মই বাহিৰত গৈ পেলাই অকণমান বোলো বাহিৰতে ৰঙে গৈ পেলাই আৰু ভিতৰত মানে একদম মানুহৰ সমাগমত মানে গৰমহে উঠি গৈছে যদিও ঠাণ্ডা কিবা গৰমহে উঠি গৈছেগৈ মানে আৰু এয়া আৰু ওলাই আহিলোঁ আমি দুলীয়াজানলৈ বুলি খাই একদম উগাৰি আহিছে বিয়া খাই হয় নাই মাছ
আৰু আমি বিয়া চা খাই ওলাই আহিলোঁ খাই বৈ পেট ধৰি ওলাই আহিলোঁ আৰু সঁচাকৈ আজি বিয়াখন ইমান ভাল লাগিলে ন আজি সঁচাকৈ গোটেইখিনিকে লগ পালোঁ যে ঘৰৰ মানুহখিনি গোটেইখিনিকে লগ পালোঁ যে সঁচাকৈ বহুত ভাল লাগিলে আৰু এনেকুৱা বিয়া সবাহবিলাকতে মানে ঘৰুৱা মানুহবিলাকক লগ পোৱা যায়তো নহ'লেতো গোটেইখিনি মানুহ একেলগে লগ খোৱা নাযায় মানে সেইকাৰণে বিয়া চাবিলাকক মানে ঘৰৰ বিয়াবিলাক বিশেষকৈ ওলালে মানে মিছ কৰিব নিবিচাৰোঁ কাৰণ বিশেষকৈ ঘৰৰ মানুহবিলাক লগ পাম বুলিয়ে ন ভাল লাগে একদম ফূৰ্তি কৰিলোঁ ৰিলচ বনালোঁ আমি একদম মানে এইবিলাক থাকি যাব ন পিছলৈ হ'লেও চাব আপোনালোকে ৰিলচবিলাক চাব শ্বৰ্ট ভিডিঅ'ত দিম বাৰু মই শ্বৰ্টতো দিম সেয়া আৰু এতিয়া গৈ আছোঁ ঘৰলৈ আমি আৰু আমাক দুলীয়াজনত নমাই পেলাই এই যাবগৈ ডিব্ৰুগড়লৈ সিহঁতি দনা দিও আৰু দিও মাক দনাৰ মাক দনা আৰু এয়া আমি আহি পাই গ'লোহি ঘৰ পালোহি আৰু মাজতে দোকান এখনতো সোমালোঁ অলপ কিবা কিবি কাপোৰ চাপোৰ চালোঁ ভণ্টি কাপোৰ চাপোৰ ল'লে সেয়াও নেদেখালোঁ আপোনালোকক আৰু তাৰপিছতে এয়া ঘৰ আহি পালোহি আধা আধি বস্তু গাড়ীতে খুলিলোঁ ডিঙি চিঙি চব খুলি মেলি তাৰপিছতে সেয়া আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে তো লাইক এটা কৰিব কমেণ্ট এটা কৰিব যদি নতুন কোনোবাই চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আজি যিসকলে মোৰ ব্লগত ওলাইছে সকলোৱে এটা এটা কমেণ্ট দিব দেই অ'কে বাই বাই